हेलो पांतालो আজি বেলেগ ধৰণৰ ভিডিও এটা বনাব লৈছো তাৰমানে কি জানে খৰিয়ৰ পৰা খৰিয়ৰ তেল কেনেকে বনোৱা হয় আজি আপোনালোকক দেখাম মানে মই মিলত আহিছো আমাৰ ঘৰত খৰিয় আছিল এতিয়া মিলত লৈ আহিছো চাও কেনেকে কি প্ৰসেছত বনাই আপোনালোকক দেখাম একচুয়ালি মইও চোৱা নাছিল আজি প্ৰথমবাৰৰ কাৰণে চাইছো মানে ঘৰৰ পৰা মোক কৈ দিলে মোক জাগাত আছে মই লৈ আহিছো খৰিয় অলপ কমকে লৈ আহিছো সাম ফাৰ্স্ট টাইম কেনেকে কি হয় কিমানখিনি হয় দেখাই আছো আপোনালোকক এখিনি চাও জুখি চাও এবাৰ 12 কেজি 800 গ্রাম মানে প্রায় 13 কেজি কিমানখিনি হয় মই চাম এটো ধান ভাঙা মেচিন তাৰ পিছত আকৌ হেইফালে হালধি চালধি এইবিলাক কিবা কিবি মানে যিমান যি গুৰি চুৰি কৰিব লাগে সব ইয়াতে কৰিব পাৰি আৰু এটো মেইনলি মানে মাষ্টাৰ্ড অইল বনোৱা মেচিন মানে ইয়াত খৰিয়খিনি খালি দিয়া হয় তাৰ পিছত এইফালে খৰিয় এইফালে কৰে কৰাৰ পিছত ইয়াত মানে গ্ৰাইণ্ড হয় ইয়াত তাৰপিছত তেলটো কৰে তলেদি এনেকৈ তেল ইয়াত কৰে তাৰপিছত মলখিনি এইফাল দি আহি এইফালে পৰে আৰু দাদাই কোৱা মতে 1 কেজিত মানে 400 ml হয় আৰু এনেকৈ মলখিনি এইফালে পৰাৰ পিছত 4বাৰ তাত ঢালাৰ পিছত মানে ফাইনেল ৰিজাল্ট মাষ্টাৰ্ড অইল আহি যায় মাষ্টাৰ্ড অইল হৈ গ'ল তেল বনালো ইমানখিনি ওলালে তাতে ওলাইছে অলপ তাত লাহেকে থৈ দি আৰামছে বাস আৰু ইয়াত ঘোলা আছে সেইবিলাক আমাৰ পুখুৰী আছে যেহেতু পুখুৰীত দি দিম এনেও আমি কিনি আনি পুখুৰীত দিব লগা হয় পুখুৰীত দিম মাছে খাব তেতিয়া আমি যাম আৰু আমাৰ হৈ গ'ল এতিয়া যাব ওলাইছো নলবাৰী ডিস্ট্ৰিক্টৰ মুকালমাৰ ওচৰত তাৰ মানে বৰতলা বুলি কয় যদি কোনোবা আহিব বিচাৰে ৰামপুৰৰ পৰা নহলে লাৰকুছি মুগদি লসিমা মুকালমুৱা এইবিলাক অঞ্চলৰ পৰা যদি কোনোবা আহিব বিচাৰে তেতিয়া হলে মই এড্ৰেছটো দি দিছো ৰামপুৰৰ ফালৰ পৰা আহিলে প্ৰথম বৰতলা চকটোতে পোৱা যায় এই চাৰিআলিতে আছে সেইখিনিত আহি খুদিলে হ'ল মানে আজিকালি সেই ভেজাল তেল খালে বহুত অসুবিধা ন মানে বিভিন্ন ধৰণৰ বেমাৰ আজাৰও হৈ আছে নে কি কৰা তই কি কৰ যি খালোৱে এতিয়া মানে নেচাৰেল খাব লাগিব না আগত বুজি পোৱা নাই আমি আজি তো আমি নিজে চাই আহিলো একদম শুদ্ধ সৰিয়হ তেল মুখতে বনাই দিয়ে তাকে আজিৰ পৰা নালাগে নাকি তাকে ৰিফাইন সিফাইন খালেতো আৰু বেমাৰেই হয় বেছিভাগ আৰু সৰু ল'ৰা ছোৱালীয়ে খালে পুৰা এলেহুৱা হৈ যায় ব্ৰেইন একেবাৰে ডাল কৰি দিয়ে বহুত ভাগৰ লাগি যায় কোলেষ্ট্ৰল লেভেলো বাঢ়ি যায় এইবিলাক বহুত প্ৰব্লেম আৰু এইবিলাক মানুহে এতিয়া বুজি পাব লাগে আৰু আগৰ তেলবিলাকেই ঠিকে আছিল তেল বুলি নহয় সব খাদ্যই মানে হেৰি অলপ যিমান পাৰা যায় নেচাৰেল খালেই হ'ল